এতিয়া চপাব লাগে খেতিপথাৰ সোণালী ৰং হৈ গৈছে গতিকে এতিয়া আমি আজি আঘোণৰ প্ৰথম তাৰিখ হিচাপত আমি উলহ মালহেৰে ধানখিনি চপাব নাচো কৰি থাকে এটা বিহু গান যিহেতু আজি সকলো নাচনি জাক নাচনি একেলগে গোট খাইছে এইফালে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল হয় আচলতে এইবাৰে ধান যাই থকাৰ মাজতে এপাত বিহু নাচিছে আৰু এই দৃশ্য দেখুৱাইছোঁ আমি খলাৰগুৰি পথাৰত কাৰণ হেঁপাহৰ আঘোণ আৰু এই আঘোণে কৰি আনিব ভোগালীৰ বতৰা আৰু এনেদৰে উখল মাখল পৰিৱেশ সৃষ্টি হৈছে কৃষ্ণাই নিকটৱৰ্তী অঞ্চল খলাৰগুৰি খেতি পথাৰত আৰু খেতি পথাৰত ডাউনী গীত গীতাইছে আৰু ধান যাই থকাৰ মাজতে এপাত হেঁপাহ ওলোৱাই বিহু নাচিছে দে নাচ নাচ দে কথাখানি নাচিবা আনন্দ আৰু বাৰিষা আচলতে অতি কষ্টৰে কৰা
এতিয়া খেতিয়কৰ কাৰণে খুব ৰঙালী দিন, গতিকে আনন্দময় দিন আমাৰ এইটো বাৰিষা আমি খুব কষ্ট কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। নিশ্চয়কৈ আঘোণৰ প্ৰথম পহিলা আঘোণ বুলি আচলতে উলহ মালহেৰে ধান কাটিবৰ কাৰণে এনেধৰণে কৃষকসকল গাঁৱলীসকল হাতত কাটি লৈ এনেধৰণে পথাৰত অহা দেখিবলৈ পোৱা গৈছে আৰু যি সোণগুটি সেই সোণগুটি চপাইছে কৃষ্ণা নিকটৱৰ্তী যি তাৰ কাছি এতিয়া পিছত মাজে মাজে